হয় বন্ধুসকল, আপোনালোকে থাম্বনেলত ঠিকেই চাইছে। মই আজি আপোনালোকক দেখুৱাম আপোনালোকে আপোনালোকৰ মেট্ৰিকৰ আৰু এইচএছৰ ৰিজাল্টটো কেনেকৈ চাব। তাৰ আগতে মই আপোনাক ক'ব বিচাৰোঁ, যদি আপুনি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এই চেনেলত সদায় এনেকুৱা ধৰণৰ ইউজফুল ভিডিঅ' আপলোড কৰিয়ে থাকোঁ। তো আশা কৰোঁ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। হেল্ল' বন্ধু বান্ধৱীসকল, যদি আপুনিও মেট্ৰিক পৰীক্ষা দিছিলে তেতিয়াহ'লে এই ভিডিঅ'টো চাই থাকক, কিয়নো আজি মই এই ভিডিঅ'টোত আপোনালোকক মেট্ৰিকৰ ৰিজাল্ট কেনেকৈ ল'ব এতিয়া সেইটো আপোনাক দেখুৱাই দিম। তো ইয়াৰ বাবে আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব, আৰু ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত আপুনি গুগলত টাইপ কৰিব সেৱা অফিচিয়েল বুলি, আৰু সেৱা অফিচিয়েল বুলি টাইপ কৰাৰ পিছত আপুনি চিম্পলি চাৰ্চ কৰি দিব, আৰু চাৰ্চ কৰি দিয়াৰ পিছত আপুনি একেবাৰে ওপৰতে যিটো লিংক আহিছে সেই লিংকটোৰ ওপৰত ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো অলপ জুম কৰি এনেকৈ জুম কৰি চাব। চোৱাৰ পিছত ইয়াতে আপুনি দেখিবলৈ পাই আছে একাডেমিক কেলেণ্ডাৰ 2020, আৰু ইয়াতে দিয়া আছে নোটিছ। তো নোটিছসমূহত দিয়া আছে এইটো আপুনি চাব পাৰিছে, নোটিছ ৰিগাৰ্ডিং এক্সটেনশ্যন অফ ডেট ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ক্লাছ 10-9 ষ্টুডেণ্টছ। তো এইবিলাক আপোনাৰ চাব নালাগে, আপুনি ডাইৰেক্ট স্ক্ৰল কৰি লেফ্ট ছাইডত আহক, আৰু অহাৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাব সেৱা পৰ্টেল ফৰ সেৱা এক্সাম পৰ্টেল ব্লু প্ৰিণ্ট। তো এইখিনিতে আপোনালোকে লিংকটো পাই যাব। তো মই ইয়াতে চাই লওঁ পৰ্টেল ফৰ ছাজেশ্যন অন ৰিভাইজন ফৰ একাডেমিক ইয়াৰ, ইয়াতে মই ক্লিক কৰি চাওঁ। ইয়াতে একো দিয়া নাই। তো বন্ধুসকল, যেতিয়াই আপোনাৰ ৰিজাল্টটো ওলাব তেতিয়া আপুনি এই লিংকটো, ৰিজাল্টৰ যিটো লিংক হয় সেই লিংকটো ইয়াতে পাই যাব। ইয়াৰ পৰা আপোনালোকে লিংকত ক্লিক কৰিব আৰু আপোনালোকৰ নিজৰ ৰিজাল্টটো চাই ল'ব।